যি দৰ্শনে আমাক বৈজ্ঞানিক ধাৰণাৰে শূন্য আৱিষ্কাৰ কৰাৰ পৰা আদি কৰি সকলো জ্ঞান বিজ্ঞান জিঅ'মেট্ৰি এষ্ট্ৰলজি সকলোতে পৃথিৱীত আমি উন্নত হৈ দেখাব পৰা আমাৰ এক শক্তি আছে। তো সেই দৰ্শনখিনিত আমি আকৌ কেনেকৈ ঘূৰি যাম? আজিতো আমি আমাৰ শিক্ষা ব্যৱস্থা মোটামুটি আমি বেলেগৰ পৰাই ফ'ল' কৰোঁ। আমি নিজৰ ভাষা সাহিত্য নিজৰ জ্ঞান বিজ্ঞান আৱিষ্কাৰৰ ওপৰত আমি কিয় গুৰুত্ব নিদিওঁ? কিয় আমাৰ তেনেকুৱা মন নাযায় নেকি? আপুনি যেতিয়া শ্ৰীমদ্ভগৱত গীতাখন পঢ়িব, আপুনি ভগৱান শ্ৰীকৃষ্ণই কোৱা প্ৰতিটো শ্লোকত আপুনি এটা বৈজ্ঞানিক ধাৰণা পাব। আৰু সেই বৈজ্ঞানিক ধাৰণাখিনি এনেকুৱা বৈজ্ঞানিক ধাৰণা আপুনি হয়তো PhDত যিবিলাকে ইউনিভাৰ্চিটি লেভেলত ৰিচাৰ্চ কৰে, আপুনি যদি ফিজিক্স কেমেষ্ট্ৰি পঢ়ি থকা এজন ছাত্ৰ বা ছাত্ৰীক আপুনি সেই বিষয়বিলাক এটা বৈজ্ঞানিক ধাৰণাৰে এনালাইচিছ কৰিবৰ কাৰণে যদি উলিয়াই দিয়ে